অলপ হেঁচি দিবা। প্ৰভু কৃষ্ণ বিয়া হোৱাৰ ফলত বৈকুণ্ঠ পলায়ন হোৱাৰ পাছত ধৰ্মৰাজ যুধিষ্ঠিৰৰ ক'তো থাকিবলৈ খাবলৈ শুবলৈ ইচ্ছা নোযোৱা হ'ল। যেনে কণ্ঠ যাদুকৰ অমৃতকণ্ঠ দুইকণ্ঠ ডক্টৰ জুবিলগঞ্জ নাকুলৰ বৈকুণ্ঠ পলায়ন হোৱাৰ পাছত আমাৰ ৰাইজৰ যিটো অৱস্থা তদ্ৰুপ ধৰ্মৰাজ যুধিষ্ঠিৰৰ এনেকুৱা অৱস্থা হৈ গ'ল কেতিয়া যেতিয়া বিয়া হোৱাৰ ফলত প্ৰভু কৃষ্ণ বৈকুণ্ঠ পলায়ন হৈ গৈছে। আৰু তেতিয়া তেওঁ সকলো মায়াবোৰ ত্যাগ কৰি থৈ অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক ৰাজ্যভাৰ লগাই থৈ বনে বনে তেওঁ গমন কৰিছে। লগত ভীম অৰ্জুন নকুল সহদেৱ আৰু পাঞ্চাল অৰ্থাৎ দ্ৰৌপদীৰ লগত আছে। ঈশ্বৰমুখী মানুহবিলাক বৈকুণ্ঠ গমন হয় পশুপক্ষীয়ে কান্দে। আমাৰ শিৱসাগৰত যেতিয়া আমাৰ সন্মানীয় জুবিলগঞ্জ ডাঙৰীয়াৰ আমি 100 অনুষ্ঠান পাতিছোঁ তাত এটা বগলী কিনি আছে আপোনালোকে পাইছে। বগলীটো ভগৱানৰ ওচৰৰ পৰা নাযায় পাইছে আৰু গুৰুবিলাকেও ভগৱান কৰি আনিছে। যিবিলাক ঈশ্বৰমুখী মানুহ থাকে পশুপক্ষীবিলাকক কান্দে। যেনে পঞ্চমত বৈকুণ্ঠলৈ যেতিয়া মানে অৰ্থাৎ স্বৰ্গলৈ যেতিয়া যাম বুলি মনস্থ কৰিছে কোনো বাকীরা সকলে কান্দিছে। কান্দে পৰীক্ষিতে
Oh,
তোমালোকে যদি সঁচাকৈ স্বৰ্গলৈ যাব খুজিছা প্ৰথমতে এই নিশাচৰীক পঢ়িব এতিয়াহে স্বৰ্গযাত্ৰা লগে লগে যুধিষ্ঠিৰে ভীমক ক'লে হে ঐ বাবা ভীম শুনিলাই নহয় অলপ দূৰ যোৱাৰ পাছত বোলে ভিখনা নামলৈ ধৰে এক কঠি লগ পা তুমি কিটা কাম কৰা বাবু অতি শীঘ্ৰে চলি যোৱা তুমি সেই ভিখনা ৰাক্ষসীৰ ওচৰ ৰাক্ষসীক নিধন কৰি তুমি আহা অতি শীঘ্ৰে মুহূৰ্ত বছৰ ও যুধিষ্ঠিৰ ৰাক্ষসীক বধি ভীমাশ্ৰমে আহিলা তাকো দেখি ভাতৃসকলৰ আনন্দ বিদিলা তেতিয়া যুধিষ্ঠিৰে শংখবাণী বুলি তুলিলে যে হে গুৰুদেৱ দাপৰ যুগৰ অৱসান ঘটিবৰ হ'ল পুতনাৰ বংশ এতিয়াও কিয় নিধন হৈ নগ'ল তেতিয়া শংখবাণী মুনিয়ে কৈছিল শুনা ধৰ্মৰাজ এই যে সন্তেক হ'ল তোমাৰ ভাতৃ ভীমে ভিখনা ৰাক্ষসীক নিধন কৰিলে ভিখনা কোন আছিল ভিখনা তাই কোন আছিল ভিখনা আছিল পূৰ্ব জন্মত আছিল তাই চিত্ৰা নামৰ অপেশ্বৰী কাশ্যপ মুনিৰ অভিশাপত পুতনাৰ ভগ্নী হৈ মহাপৰাক্ৰমী ৰূপে জন্ম লৈছিল এই ভূৰবৰী তাই পৰিত্ৰাণ বিচাৰিছিল পৰিত্ৰাণৰ উপায় এইটোৱেই দিছিল যে যিদিনাই পঞ্চপাণ্ডৱ এই অৰণ্যত প্ৰৱেশ কৰিব যিদিনাই পঞ্চপাণ্ডৱ অৰ্থাৎ দাপৰৰ শেষত এই অৰণ্যত প্ৰৱেশ কৰিব সেইদিনাহে তাইৰ উঠি হৈব অ মুনি প্ৰণাম কৰি খবে অবিদায়ী মা হৰি পৰ্বত পালেগৈ এনেকৈ হৰি পৰ্বতৰ মাজে মাজে বহুদিন ধৰি তেওঁলোকে পৰ্বত আৰোহণ কৰিলে কিন্তু হঠাতে এদিনাখন সন্ধিয়া সময়ত দ্ৰৌপদী দেখা পাইছিল